হে গাইজ, গুড ইভিনিং। দেখিছেনে আমাৰ ঘৰৰ মাটি পেলাই হৈছে আৰু পিন মাৰি মাটি পেলাই হৈছে আৰু যিহেতু আমাৰ ঘৰ ভাঙি থোৱা আছে ন, চালি দি থোৱা আছে। তাৰপিছতে মা গৈছিলে মামাহঁতৰ ঘৰলৈ মামাহঁতৰ ঘৰৰ পৰা এয়া কি কয় মটৰ মাহ আনিছিলে, তামোল, আলু চালু। মানে এইখিনি কি হয়, মামাই দানাত দিবলৈ আনে, তাৰপৰা ভাল ভাল কিছুমান বাচি মায়ে ঘৰত খাবলৈও আনে, এনেই মানে নষ্ট হোৱাতকৈ লৈ আহে আৰু। তাৰপিছতে আমি ব্ৰইলাৰটো দেখিছেনে, আমাৰ যিটো ফাৰ্ম আছে এইটো লেংবাৰ্ড আছিলে, আমি ৰাখি থৈছিলোঁ। তাৰপিছতে ঘৰত এনেকৈ ৰাখিলোঁ, সি এতিয়া কণী পাৰি আছে বাৰু। কিন্তু ব্ৰইলাৰটো দেখিছেনে, আৰু ব্ৰইলাৰটো মানে ঘৰত থাকি তাৰ কি মাতিলৈ সেয়া দিছেনে, কি ধুনীয়াকৈ আহিছে, মাতিলেও আহে, মানে যি কয় তাকেই বুজি পায়। সিটো ফাৰ্মত থাকে ন, দিনটো ঘৰতে আহে আৰু সন্ধিয়া হৈছে আৰু তেনেকুৱাতে সি আকৌ নিজে ফাৰ্মলৈ গুচি যায়। তো আমি গৈ দৰ্জাখন মেলি দিওঁ, সি সোমাই যায়। ৰাতিপুৱা আকৌ তেনেকৈ দুৱাৰমুখতে আহি ৰখি থাকেহি। প্ৰতিদিনেই এটাকেহে কৰে, কেতিয়াবা দুটা পাৰে বাৰু দেই, কণী পাৰে। দেখিছেনে ব্ৰইলাৰটো ইমান মৰম লাগে, যিটোকে কওঁ সেইটোকে শুনে। অকণমান যদি গালি পায় নহয়, তাৰ কেনেকুৱা ঠেহ চাব। যিদিনাখন তাক গালি পায় সেইদিনা সি ফাৰ্মলৈ নাযায়, মানে কাঠে চাঠে য'ত ত'ত সোমাই থাকেগৈ।